সো বন্ধুসকল আজিৰ এই ভিডিঅ'তে আমি আলোচনা কৰিম RTE Act 2009 অৰ্থাৎ ৰাইট টু এডুকেশ্যন Act 2009 শিক্ষাৰ অধিকাৰ আইন 2009 এর বিষয়ে। তো ইয়াত কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ দিয়া আছে, তো পইণ্টছবিলাক আমি আলোচনা কৰিম। তো প্ৰথম পইণ্টটো হ'ল 2002 চনৰ 12 ডিচেম্বৰ তাৰিখে সংবিধানৰ 46 নম্বৰ সংশোধনীৰ জৰিয়তে শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা হয়। তো নেক্সট যেটো পইণ্ট আছে 2009 চনৰ 4 আগষ্ট তাৰিখে ভাৰতীয় সংসদে শিক্ষাৰ অধিকাৰ আইন 2009 প্ৰণয়ন কৰা হৈছিল। নেক্সট পইণ্টটো আছে শিক্ষাৰ অধিকাৰ আইন 2009 2010 চনৰ 1 এপ্ৰিলৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত, ইয়াত মনত ৰাখিব সমগ্ৰ ভাৰতবৰ্ষ অৰ্থাৎ জম্মু কাশ্মীৰৰ বাহিৰে মানে জম্মু কাশ্মীৰক বাদ দি বাকী যিমানবোৰ ষ্টেট আছে সকলোবোৰ ষ্টেটে কাৰ্যকৰী কৰিছিল 2010 চনৰ 1 এপ্ৰিল। তো নেক্সট যেটো পইণ্ট আছে এই আইন প্ৰণয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষ 135 নম্বৰ দেশ আছিল। সো ভাৰতবৰ্ষ যিখন আছে ভাৰতবৰ্ষ 135 নম্বৰ দেশ আছিল, বাকী 134খন দেশে কি কৰিছিল অৰ্থাৎ ইয়াৰ আগত বিশ্বৰ 134খন দেশে এই আইন ইতিমধ্যে প্ৰণয়ন কৰিছে। নেক্সট পইণ্ট হ'ল অসম চৰকাৰে এই আইন অসমত 2011 চনৰ 7 জুলাই তাৰিখে কাৰ্যকৰী কৰিছিল। আমাৰ অসম চৰকাৰে 2011 চনৰ 7 জুলাই তাৰিখে এই যিখন এক্ট আছিল 2009 এক্ট শিক্ষাৰ এক্টখন 7 জুলাই তাৰিখে কাৰ্যকৰী কৰিছিল। সো নেক্সট যেটো পইণ্ট আছে এই আইন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অসম দেশখনৰ ভিতৰত 19 নম্বৰ ৰাজ্য আছিল। তো আমাৰ অসমখন 19 নম্বৰ ৰাজ্য আছিল। নেক্সট পইণ্টটো হ'ল শিক্ষাৰ অধিকাৰ আইন 2009 দ্বাৰা দেশৰ 6 পৰা 14 বছৰৰ যিবিলাক শিশু আছে তো সেই সকলোবোৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল এই আইনখনত। নেক্সট যেটো পইণ্ট আছে উক্ত ব্যৱস্থাটো ভাৰতীয় সংবিধানৰ 21 অৰ্থাৎ 21A অনুচ্ছেদত উল্লেখ কৰা হৈছে। নেক্সট পইণ্টটো হ'ল 3 পৰা 6 বছৰৰ বয়সৰ শিশুসকলক ECCE অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ ব্যৱস্থা সংবিধানৰ 45 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা আছে। নেক্সট পইণ্টটো হ'ল RTE 2009 মুঠ অধ্যায় অৰ্থাৎ চেপ্টাৰ হৈছে 7টা আৰু ইয়াৰ ধাৰা বা ছেকশ্যন হৈছে 38টা অৰ্থাৎ 38টা। নেক্সট পইণ্টটো হ'ল RTE 2009 এক্ট বাধাগ্ৰস্ত শিশুসকলৰ ক্ষেত্ৰত যিবিলাক বাধাগ্ৰস্ত বিকলাংগ শিশু আছে সেই শিশুসকলৰ ক্ষেত্ৰত 6 পৰা 18 বছৰ বয়সৰ শিশুক সামৰি লৈছে। এমনে নৰ্মাল যদি শিশু হয় তেনেহ'লে 6 পৰা 14 বছৰ আৰু বাধাগ্ৰস্ত শিশু হ'লে 6 পৰা 18 বছৰ বয়সটো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। সো নেক্সট যেটো আছে 1976 চনত সংবিধানৰ 42 নম্বৰ সংশোধনীৰ জৰিয়তে শিক্ষাক সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট পইণ্টটো হ'ল এই আইন মতে যিকোনো বয়সৰ যিবিলাক ড্ৰপেড ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ বয়স অনুপাতে নিৰ্দিষ্ট শ্ৰেণীত নামভৰ্তিৰ সুবিধা দিব লাগিব। অৰ্থাৎ কিছুমান ছাত্ৰ ছাত্ৰী আছে পঢ়া শুনা এৰি দিছে, ড্ৰপ আউট কৰিছে, তো সেই ছাত্ৰ ছাত্ৰীসকলৰ বয়স অনুপাতে সিহঁতৰ যিটো ক্লাছত নামভৰ্তি কৰিবলগীয়া হয় সেই ক্লাছত নামভৰ্তি কৰিব লাগিব এই আইনমতে। নেক্সট যেটো আছে NDP অৰ্থাৎ নো ডিডাকশ্যন পলিচি অনুসৰণ কৰা হ'ব। অৰ্থাৎ ক্লাছ 1 পৰা 8 লৈকে কোনো ফেইল ছিষ্টেম নাথাকিব। ইয়াত কোনো ক্লাছ 1 পৰা 8ম মানলৈকে প্ৰথমৰ পৰা 8ম মানলৈকে কোনো ফেইল ছিষ্টেম নাথাকিব, সকলোকে প্ৰমোশ্যন কৰি দিব লাগিব অৰ্থাৎ পাছ কৰি দিব লাগিব। নেক্সট যেটো পইণ্ট আছে ছাত্ৰ শিক্ষকৰ অনুপাত হ'ব লাগিব 30:1 হ'ব লাগিব। এইটো অৰ্থাৎ যেটো লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত এইটো হয় আৰু প্ৰতি 1 কিলোমিটাৰ দূৰে দূৰে LP স্কুল থাকিব লাগিব আৰু ME স্কুলৰ ক্ষেত্ৰত প্ৰতি 3 কিলোমিটাৰ দূৰে দূৰে ME স্কুল থাকিব লাগিব। নেক্সট যেটো RTI Act 2009 মতে যেটো আছে পইণ্ট এইটো শিক্ষাৰ্থীক শাৰীৰিক আৰু মানসিক শাস্তি দিব নোৱাৰিব। কোনো ধৰণৰ শাৰীৰিক মানসিক শাস্তি শিশুসকলক প্ৰদান কৰিব নোৱাৰিব, কাৰণ আপোনালোকে জানে বৰ্তমান যেটো শিক্ষা এইটো শিশুকেন্দ্ৰিক হয়। নেক্সট যেটো আছে শিক্ষাৰ্থীক নামভৰ্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। যাৰ কিবা কাৰণত যদি ডকুমেণ্টছ নাই, কিবা নথিপত্ৰৰ যদি অভাৱ হয় তেনে ক্ষেত্ৰত কোনো শিশুক মানে নামভৰ্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। নেক্সট যেটো পইণ্ট কোনো ধৰণৰ ফিজ বা মাচুল ল'ব নোৱাৰিব, বিনামূলীয়া এইটো নামভৰ্তিটো কৰাব লাগিব, কোনো ধৰণৰ ফিজ বা মাচুল ল'ব নোৱাৰিব। শিক্ষকে কোনো ব্যক্তিগত টিউশ্যন পঢ়াব নোৱাৰে, মানে যিবিলাক শিক্ষকে চৰকাৰী শিক্ষক অৰ্থাৎ শিক্ষকে কোনো ব্যক্তিগতভাৱে টিউশ্যন পঢ়াব নোৱাৰে এই RTI Act 2009 অনুসৰি। সো নেক্সট যেটো পইণ্ট কোনেও ৰিকগনাইজেশ্যন নোহোৱাকৈ স্কুল চলাব নোৱাৰে। সো এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট হয়, আশা কৰোঁ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এইটো ইম্পৰ্টেণ্ট টপিকছ হয়। সো পইণ্টবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই, থেংক ইউ।